আছে মহিলাবিলাক ইয়াত আজি অমৰ সিং টিছো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভোট দি তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত অমৰ সিং টিছো বিপুল ভোটে জয়যুক্ত কৰিব লাগিব আৰু এই সভাত উপস্থিত থকা আমি Three Dipu ST Parliamentary IMP Akai Horan Singh Day Lapen ini tumong dan mengecat tongdung Is Kabiang Long Ong dung award pen Pahai pun nahi Lapen ke soal lo pangating hot nai ko malok nang itu panang thanda nili panang thanda soal lo pangating hot nai malok Solo pangating hom nai ke Narendra Modi halo nan itu cingina ko. Lapen ke pini amai long sidame solo paisi 90% loyo. Nan itu nating hom pik. Ade Narendra Modi jandan rituna penceng lok PMAY penceng lok ration card penceng lok kato kawita soalo amen pensi nang hipi saidi. Lasi soalo pangating hom nai bangke Narendra Modi hano lapen pini amai long pen ilitum teglong daglo nangitum ta nangiting hom aja ni nangitum ta king hom tupang pik ilitum Prime Minister kan lasi आपकी बार 400 पार ठीक है फिर एक बार मोदी सरकार लसी मोदी अभान नॉन इंडिया लोग एमपी फारो फोस उसे एमपी अंगोंपेन बीजेपी एमपी लोग सी सोवे फारो पी एमपी सोसे इलिtum cepalong नहीं लसी लगा salong नागर नॉर्थ salong Mizoram, Tripura, Meghalaya, Assam along Asik Sidul, Labanswa district, Cape Sik Sidul district, do Labanswa Sik Sidul along Tangka Maha Kato Kawesata, Ansusinan Kipi Pon Yakam Bangke, BJP Abang Klaim Pon Edlo, Lapeke, Raja Sabha Abang Bangke, Litum Ratna Singh Abang Tala, Swab Bill that introduced Pon Edlo. Lasi 62 malam ke itu kecimbai dia kai masih amelo 62 labang ke BJP atum eletum nongkan di lo tande eletum han tangka mata nangki piong ponpo jakong horan itu ngece raye phanta nangki ong ponpo lasi non adu ingkarato kan di vote ke jo kan lo labang soali nangletum kadok kaweta cepadut pen Om tu ngabot ilitum cepalong ponako Indian Bompet number 1 cepat do nahi lapar ilitum 8,90,000 award do kekom nai sitame ilitum lakh award bagai ilitum cepalong nahi lasi kado gobe akol tinggi karena ke tom do na tom khandra নমস্কার ধন্যবাদ কারণ 6 ST Parliamentary Constituency Bharatiya Janata Party প্ৰাৰ্থীত অমৰ সিং টিছো বিপুল ভোটত জয়যুক্ত কৰাৰ স্বাৰ্থত নিৰ্বাচনৰ প্ৰচাৰ আমি সমষ্টিয়ে গৈছোঁ আজি নমাটি কনষ্টিটুৱেঞ্চি আমি দেখিলোঁ সকলো মহিলা ইয়াত ওলাই আহিছে ইয়াত যোৱাবাৰ এতিয়া সিংজি যিমানখিনি ভোট পাইছে তাতকৈ দুগুণ ভোট পাব এবাৰ ৰাইজে যিটো ওলাই আহিছে আৰু প্ৰত্যেক সমষ্টিত যিটো মই ঘূৰিছোঁ प्रत्येक समष्टित दिने दिने भारतीय जनता पार्टी যোগদান কৰি আছে কংগ্ৰেছ আৰু এপিএছএলসি বিশেষকৈ কংগ্ৰেছ আৰু এপিএছএলসি এই দুটা দলত ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে কাৰণ কাৰ্বি আংলঙত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাৰ ফলত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদ অমিত শাহ গৃহমন্ত্ৰীৰ লগত আলাপ আলোচনা কৰি 6টা উগ্ৰপন্থীৰ লগত শান্তি চুক্তি হৈছে শান্তি চুক্তি হোৱাৰ লগে লগে কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলঙত এটা স্থায়ী শান্তি হৈছে সকলো জাতি জনগোষ্ঠীৰ লগত আপোনালোকে দেখা পাইছে যে কাৰ্বি আংলঙৰ ভাৰতীয় জনতা চৰকাৰ হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ডিমা হাছাও কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত আজিলৈকে হোৱা নাই আৰু ভৱিষ্যতত নাথাকিব এটা কাৰ্বি আংলং ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজে এটা
চিন্তা কৰিছে যে এটা কাৰ্বি আংলঙত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট হ'ব লাগে। কাৰ্বি আংলঙৰ ৰাজনীতিৰ সমস্যা আছে, অট'নমাছ ষ্টেট সমস্যা, সেই গোটেইখিনি সমস্যাবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আৰু কাৰ্বি আংলঙৰ ইণ্টাৰষ্টেট বৰ্ডাৰ আছে, ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ আছে, সেইবিলাকৰ সমস্যাও আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰি গৈ আছে। আৰু কাৰ্বি আংলঙত দিনে দিনে ডেভেলপমেণ্টৰ কামটো আপোনালোকে দেখা পাইছে হৈ আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে প্ৰথমবাৰ এটা ইতিহাস ৰচনা কৰিছে। কাৰ্বি আংলং ডিমা হাছাওৰ কাৰণে প্ৰায় 16 crores অধিক ডেভেলপমেণ্টৰ আঁচনিবিলাকক দিয়া হৈছে। কাৰ্বি আংলঙত আৰু ডিমা হাছাওতো স্পেচিয়েল পেকেজৰ জৰিয়তে ৱৰ্ল্ড বেংকৰ পুঁজিৰ জৰিয়তে অকল ৰাস্তাতে 6,000 crores তেখেত অনুমোদন দিয়া হৈছে। ডিমা হাছাও এটা এছেম্বলি চিটত আৰু ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে প্ৰায় 10,000কৈ অধিক বেলেগৰ আঁচনি আমাক উপহাৰ দিয়া হৈছে। কোনো চিফ মিনিষ্টাৰে আজি তাৰিখলৈকে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং এনেকুৱা ডেভেলপমেণ্টৰ আঁচনি হাজাৰ কোটি দিয়া নাই। কিন্তু প্ৰথমবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলঙত যাতে ডেভেলপমেণ্টৰ কামবিলাকৰ পূৰণ কৰিবৰ কাৰণে তেখেতে সেই পুঁজিবিলাকত দিয়া হৈছে। হ'ব কি সেইটো মোৰতো ষ্টাৰ কেম্পেইন হয়, যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা কেন্দ্ৰ JP নাড্ডায়ে সেইটো মোক অনুমোদন দিয়া হৈছে। সেইটো চিফ ইলেকশ্যন কমিশ্যনৰ সেইটো প্ৰেৰণ কৰা হৈছে, চিফ ইলেকশ্যন কমিশ্যনৰ পৰা প্ৰেৰণ দিয়া হৈছে। সেইটো মোৰ আগৰ পৰা যিটো ছিকিউৰিটি আছে সেইটো দিয়া হৈছে এতিয়া। আৰু এইটো যিটো হেলিকপ্টাৰ ইউজ কৰিছে সেই হেলিকপ্টাৰটো মোৰ নহয়, যে কেন্দ্ৰীয় ভাৰতীয় জনতা পাৰ্টী JP নাড্ডা যিটো চিফ ইলেকশ্যন কমিশ্যনত প্ৰেৰণ কৰিছে তেখেতে দিয়া হৈছে। এইটো ষ্টাৰ কেম্পেইনৰ কাৰণে অকল আমাৰ নহয়, কংগ্ৰেছকো দিছে। এনেকৈ তেওঁলোকৰ কাৰণে হেলিকপ্টাৰ দিয়া হৈছে, যিটো নেকি তেওঁলোকৰ খৰচটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ খৰচ। কিন্তু আমি কেম্পেইন কৰিব গৈছোঁ বেলেগৰ সমষ্টি, অকল কাৰ্বি আংলং নহয়। মই যোৱাবাৰতো মই কাজিৰঙা সমষ্টিও গ'লোঁ, তাৰপিছত মই তেজপুৰ সমষ্টিও গ'লোঁ। এনেধৰণৰ বেলেগ ঠাইতো মই কেম্পেইন কৰিলোঁ। আৰু লগতে কি আনিছোঁ মোৰতো পোৱা নালাগে, আহিলে মই ৰিপ্লাই দিম। এতিয়ালৈকে অহা নাই। ৰিপৰ্টাৰবিলাকক পালে নেকি মই নাজানো, কিন্তু মোৰ তাতো অহাই নাই এতিয়ালৈকে। আৰু তুমি কমপ্লেইন হ'ব ঠেকলং লয় ফাণ্ডেড কালি হিমন্ত বিশ্ব শৰ্মা ভানা কমপ্লেইন লো পিপিলি হাই স্কিম का घना कि पुनांग को स्कीम पे निजों से आराफान तुम लामचाक पिपे दे तुम्हारा तुम पिलो इंटन तुम्हारा नाय कोई के गुड ना के जोग जी itu ma fan kopine arisim ke do nahi mat arisim ke do nahi এইটো যে ৰিপৰ্টাৰ সুধিছে এইটো কিন্তু ইলেকশ্যন কমিশনাৰৰ পৰা দিয়া নাই, ৰিটাৰ্নিং অফিচাৰৰ পৰা অহা নাই, সেই APSLC PS-ৰ পৰা এইটো ওলাইছে। তেওঁলোকে কমপ্লেইন কৰে, সেই অভিযোগটো দি থাকক, ৰাইজে অভিযোগ নিদিলে হৈ যাব।